হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চুজিৰ লাড়ু। লক্ষী পূজা আৰু কাতি বিহু উপলক্ষে ময়ো কেইটামান চুজি লাড়ু বনালোঁ। একেবাৰে সহজ পদ্ধতিত মই কেনেদৰে চুজি লাড়ু বনালোঁ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চুজিৰ লাড়ু বনাবৰ কাৰণে এয়া কাজু, আলমণ্ড, খিচমিচ, ডাঙৰ চামুচেৰে 2 চামুচ ঘি আৰু ইলাইচি অকণমান, আৰু এয়া চুজি 2 কাপ, পিচি লোৱা চেনি 1 কাপ, গাখীৰ আধা কাপ আৰু শুকান নাৰিকল অকণমানো দি দিম। এয়া মই বস্তুখিনি যোগাৰ কৰি লৈ লৈছোঁ। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই ঘি 2 চামুচ দি দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ। কাজু আৰু আলমণ্ডখিনি প্ৰথমতে ভাজি ল'ম, আৰু এই কাজু আৰু আলমণ্ডখিনি আপোনালোকে কুটিও দিব পাৰে। মই ভাজি লোৱাৰ পিছত কুটি ল'ম, নহ'লে বা অকণমান মিক্সাৰ জাৰত দি পেলাই গ্ৰাইণ্ড কৰিও ল'ব পাৰে। এতিয়া খিচমিচখিনিও দি দিলোঁ। খিচমিচখিনিও অলপ সময়ৰ কাৰণে ভাজি ল'ম। 1 মিনিটৰ কাৰণে এয়া ড্ৰাই ফ্ৰুটছখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া এই কেৰাহীটোতে অকণমান ঘি আছে, ইয়াতে মই চুজিখিনিও ভাজি ল'ম। আজি মই চাহ খোৱা কাপেৰে মেজাৰমেণ্ট কৰি লৈছোঁ। এয়া চাহ খোৱা কাপেৰে 2 কাপ চুজি লৈছোঁ। প্ৰথমতে এয়া চুজিখিনি অলপ সময় ভাজি ল'ব লাগিব। চুজিৰ একেবাৰে কেঁচা ভাৱটো যোৱালৈকে এই চুজিখিনি ভাজিব লাগিব। কণ্টিনিউ লৰাই এই চুজিখিনি ভাজি আছোঁ। আৰু ইয়াতে মই এতিয়া শুকান নাৰিকলৰ গুড়ি আধা কাপ দি দিম, আৰু আপোনালোকে ফ্ৰেছ নাৰিকলৰ গুড়িও দি দিব পাৰে, তেতিয়া লাড়ুটো আৰু খাবলৈ বহুত বেছি টেষ্ট হয়। এয়া নাৰিকলৰ গুড়িখিনি দিয়াৰ পিছতো ভালদৰে মিলাই পেলাই লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো ল'ত ৰাখিয়ে এই চুজিৰ মিশ্ৰণখিনি ভাজি থকা মোৰ প্ৰায় 5 মিনিটমান হৈ গ'ল। এতিয়া ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অকণমান দি দিছোঁ, তেতিয়া লাড়ুটো খাবলৈ বহুত বেছি টেষ্টি হয়। এতিয়া ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনিও ইয়াতে দি দিম। ভালদৰে মিলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। ড্ৰাই ফ্ৰুটছখিনি সৰু সৰুকৈ কাটি এনেকৈ দিলে লাড়ুকেইটা খাবলৈ টেষ্টি হয়। এই চুজিৰ মিশ্ৰণখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু এতিয়া মই ইয়াতে 1 কাপ পিচি লোৱা চেনি দিম, আৰু এই চেনিখিনি দিয়াৰ পিছতো খুব ভালদৰে মিলাই ল'ম আৰু অলপ সময়ৰ কাৰণে ভাজি থাকিম। চেনিখিনি দিয়াৰ পিছত বেছি সময় ভাজি থাকিব নালাগে। এতিয়া মই ইয়াতে গাখীৰ আধা কাপ দিম, আৰু গাখীৰ আৰু মলাই মিক্স কৰি লোৱা আছে, আৰু এইখিনি দিলেহে তেতিয়াহে আমাৰ লাড়ুটো বান্ধ খাবলৈ সুবিধা হ'ব। এতিয়া অলপকৈ গাখীৰ দি পেলাই মই এই চুজিৰ মিশ্ৰণখিনি ভালদৰে মিলাই ল'ব লাগিব। অলপ শুকান যেন লাগিছে। এতিয়া বাকী থকা গাখীৰখিনিও মই ইয়াতে দি দিম, দি পেলাই আকৌ ভালদৰে মিলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু এয়া চাওক, ভালদৰে মিলাই লৈ এতিয়া অলপ সময় ভাজি থকা হৈ গ'ল মোৰ, আৰু এয়া চাওক মোৰ লাড়ু বান্ধিবলৈ ৰেডি হৈ গ'ল। এতিয়া মই বেলেগ এখন বাচনত উলিয়াই ল'ম আৰু লাড়ু বনাবলৈ আৰম্ভ কৰিম। হাতত অলপ তেল বা পানী সানি ল'লে লাড়ুকেইটা বনাবলৈ সুবিধা হয়। আৰু এই চুজি লাড়ু গৰমে বনালে ধুনীয়াকৈ লাড়ু বনাব পাৰি। অলপ ঠাণ্ডা হৈ গ'লেই চুজিখিনি ঝৰঝৰীয়া হৈ যায় আৰু লাড়ু বনাবলৈ অসুবিধা হয়। এয়া চাওক মোৰ খুব ধুনীয়া হৈছে এই লাড়ু, আৰু মই এতিয়া গোটেইখিনি লাড়ু বনাই ৰেডি কৰি লওঁ। ঠাণ্ডা হৈ গ'লে চুজিখিনি শুকান বা জৰ্জৰীয়া হৈ যায়, তেতিয়া লাড়ু বান্ধিবলৈ অসুবিধা হয়। তেতিয়া গাখীৰ অলপ মিলাই লাড়ুখিনি আকৌ ধুনীয়াকৈ বনাব পাৰি। আৰু মোৰ এই লাড়ুকেইটা বহুতেই ধুনীয়া হৈছে, আৰু ড্ৰাই ফ্ৰুটছ এনেকৈ দিলে প্ৰত্যেকটা লাড়ুতে এনেকৈ ড্ৰাই ফ্ৰুটছ সোমাই যায় আৰু খাবলৈও বহুত টেষ্টি হয়। মোৰ পিছৰখিনিতো একে গাখীৰ মিলাবলগীয়া হোৱা নাই, ধুনীয়াকৈ লাড়ুকেইটা বান্ধিব পাৰিছোঁ। গোটেইখিনি লাড়ু বনাই লোৱা হৈ গ'ল, আৰু এয়া চুজি লাড়ু যিমানেই ঠাণ্ডা হ'ব সিমানেই লাড়ুকেইটা টান হৈ আহিব, আৰু খুব ধুনীয়া হৈছে।
আৰু এটা মই ফালিও দেখাইছোঁ, এয়া চাওক। আৰু এই চুজি লাড়ু ষ্ট'ৰ কৰি বহু দিনলৈকে খাই থাকিব পাৰি। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।